নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাব ধৰিছোঁ এয়া গছৰ ডাল ধৰা, মানে এজোপা ফুল গছ হয়, ফুলৰ ডাল ধৰা এটা পদ্ধতি। এয়া দেখিছে মই 2 আঙুলমান ধুনীয়াকৈ কাটি লৈছোঁ, ছালখিনি তাৰপিছত এৰুৱাই দিছোঁ। ছালখিনি এৰুৱাওঁতে চাব যাতে ছালখিনি তললৈকে এৰাই বা ওপৰলৈকে এৰাই নাযায়। ইয়াৰ পিছতে এইটো হৈছে ফাৰ্ষ্ট ৰুট। অনলাইন যোগেও ল'ব পাৰিব বা বিভিন্ন দৰৱৰ দোকানত, সাৰৰ দোকানত এইটো উপলব্ধ। ফাৰ্ষ্ট ৰুট পাউডাৰ হয়। ইয়াক ছালখিনি এৰুৱাৰ লগে লগে তাত অলপ লগাই দিলোঁ। ই অতি সহজে শিপা ধৰাত সহায় কৰে। আৰু এয়া হৈছে ককোপেট। ককোপেটখিনি ভালদৰে পানীত তিয়াই থৈ পেলাই কেইবাবাৰো ধুব লাগে। তাৰ কিছুমান কীটনাশক থাকে গুণ, সেইখিনি যাতে আঁতৰ হৈ যায়। ককোপেটখিনি মই সেই ফাৰ্ষ্ট ৰুট লগোৱা জেগাখিনিত দিলোঁ। তাৰপিছত ইয়াত টিচু পেপাৰে ককোপেটখিনি ধৰি ৰাখিলোঁ। শিপা ধৰাত টিচু পেপাৰখনেও যথেষ্ট সহায় কৰে।